নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে জুস্মি এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি আপোনালোকক লৈ আহিছোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত মাধৱদেৱ কলাক্ষেত্ৰখন দেখুৱাম বুলি। এয়া আমি আছোঁ একেবাৰে ষ্টেডিয়ামৰ ভিতৰত, ষ্টেডিয়ামৰ একেবাৰে ওপৰত, আৰু ওপৰৰ পৰা এয়া আমি মাধৱদেৱ কলাক্ষেত্ৰখনৰ ভিউটো ল'বলৈ চেষ্টা কৰিছোঁ। এয়া চাওকচোন, ইমান আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে মাধৱদেৱ কলাক্ষেত্ৰখন। আমি আচলতে মাধৱদেৱ কলাক্ষেত্ৰখন চাম বুলি অহা নাছিলোঁ, হঠাৎ সিদ্ধান্ত কৰি সোমাই দিলোঁ অকণমান সময়ৰ সুবিধা মিলাব পৰাৰ বাবে। বহুত দিনৰ পৰাই ভাবি আছিলোঁ মাধৱদেৱ কলাক্ষেত্ৰখন চাবলৈ আহিম বুলি, কিন্তু সময় আৰু সুবিধাৰ অভাৱৰ বাবে আহিব পৰা নাছিলোঁ। আজি ঘপককৈ সিদ্ধান্ত কৰি সোমাই দিলোঁ। আৰু ইয়াত চাওকচোন, গেটখন পাৰ হৈ আহিয়েই সকলোকে আকৰ্ষিত কৰিব পৰাকৈ এখন আটক ধুনীয়াকৈ পাৰ্ক সজাই ৰাখিছে, য'ত শিশুসকলে মুকলি মনেৰে মুক্ত আকাশৰ তলত প্ৰকৃতিৰ মাজত অকণমান সুন্দৰ সময় পাৰ কৰিব পৰাকৈ সুন্দৰ সুন্দৰ খেলৰ সামগ্ৰীৰে পাৰ্কখন সজাই পৰাই ৰাখিছে। আৰু আমি ষ্টেডিয়ামৰ পৰা ক্ৰমান্বয়ে তললৈ নামি আহিছোঁ, অকণমান ভিতৰলৈ সোমাই ক'তনো কি কেনেকৈ সজাইছে তাকে চাওঁ বুলি। এয়া আমি ক্ৰমান্বয়ে আগবাঢ়িছোঁ ভিতৰৰ ফালে। এয়া আমি গৈ আছোঁ। গৈ থাকোঁতে এটা বস্তু লক্ষ্য কৰিলোঁ, ইমান ধুনীয়াকৈ মাধৱদেৱ কলাক্ষেত্ৰখন সজাই পৰাই ৰাখিছে। তাত কিছু সংখ্যক লোকে য'ত ত'ত চিপছৰ পেকেট, প্লাষ্টিকৰ বটল এইবিলাক খাই মেলি য'ত ত'ত পেলাই থৈ পৰিৱেশটো একেবাৰে অনিষ্ট কৰি তুলিছে, যিটো বস্তু দেখি অলপ বেয়া লাগিলে। আপোনালোকে এনেকুৱা কামবিলাক নকৰিবচোন পাৰিলে। কিছু স্থানত লক্ষ্য কৰিলোঁ ডাষ্টবিনবিলাক ৰখাই থৈছে, গতিকে আমি সেই ডাষ্টবিনকেইটাৰ সদব্যৱহাৰ কৰিলেই ভাল হয় দেখোন। ক্ৰমান্বয়ে আমি মাধৱদেৱ কলাক্ষেত্ৰখন চাই ঘৰলৈ বুলি ৰাওনা হ'লোঁ। ভিডিঅ'টো আজিলৈ ইমানেই। যদি চাই ভাল লাগে আপোনালোকে জনাবচোন।